গছৰ পাত, মেটেকা, কলৰ গছ বা এই গছৰ পাত, খেৰ, জাবৰ এই বস্তুবোৰ আমি আনি গোটাই মেলি 2 বা 4 ইঞ্চিকৈ আমি শ্বপিং কৰোঁ। এনেকৈ কাটিলে কি হয়, সোনকালে পচে আৰু কেঁচুৱে সোনকালে খাবলৈ সুবিধা পায়, যাতে আমাৰ মানে কম্পোষ্টটো ভাল হয় আৰু সোনকালে কেঁচু মানে ডেভেলপ হয়। আমি এনেকৈ জাবৰৰ দমটো কৰি আমি অলপ কেঁচা গোবৰ ছটিয়াই দিব পাৰোঁ, তেতিয়া আমাৰ পচনটো বৰ ধুনীয়াকৈ হয় আৰু আমি ৰেগুলাৰ তাক পানী দি থাকিব লাগে। আৰু 7-10 দিনৰ পিছত এইটো ভাৰ্মি টেংকত দিয়াৰ কাৰণে সাজু। গোবৰ মিশ্ৰিত পানী বা আমি ৰেগুলাৰ পানী দি আছোঁ। ইয়াত গোবৰো আছে অকণমান, গোবৰটো দিছোঁ কেলৈ যাতে আমাৰ হেৰিটো পচনটো সোনকালে হয়। একেবাৰে তলত 2 ইঞ্চি বালি তৰপ দিওঁ, 2 ইঞ্চি বালি তৰপ দিব লাগে। আৰু তাৰ ওপৰত আমি 6 ইঞ্চি মাটি তৰপ দিওঁ। দি যেতিয়া আমাৰ এনেকৈ 4-5 লেয়াৰ দি আমি কেঁচুটো মেলিম। কেঁচুৰ হিচাপটো মানে কি, আপোনাৰ যিটো হিট থাকে, হিটটো 2 ফুট ওখ ধৰিলে 1 মিটাৰ বহল আৰু 1 মিটাৰ দীঘল যদি আমি ধৰোঁ, তেনেকুৱা এটা এৰিয়াৰ কাৰণে 1000 কেঁচু লাগে। প্ৰাপ্তবয়স্ক 1000 কেঁচু লাগে। কেঁচুটো দিম আৰু এই কেঁচুটো হ'ল কি আইচেনিয়া ফটিডা আৰু নাইবা ইউড্ৰিলাছ ইউজিনি, এই দুটা জাতেই কেঁচু মানে ভাল জাত। এইটো জাত কেঁচুটো আমি মেলি দিম। ইয়াৰ 4 দিন পিছত আমি আকৌ ইয়াত 2 ইঞ্চি লেয়াৰ দিম, তাৰপিছত আকৌ আমি লেয়াৰ দিম। এনেকৈ আমি তৰপে তৰপে লেয়াৰ দি যাম। আমি মানে কেঁচুটো ভালকৈ বিকাশ হ'বৰ কাৰণে সুবিধাৰ কাৰণে। আৰু এই পচন সাৰখিনি তাক সেমেকা কৰি ৰাখিবৰ কাৰণে আমি ৰেগুলাৰ কি কৰিব লাগে, পানী দিব লাগে। বা ছেডনেট হওক, এনেকুৱা নেটেৰে ইয়াক ঢাকি ৰাখিব লাগে, যাতে চৰাই চিৰিকটি কেঁচুটো খাব নোৱাৰে আৰু আপোনাৰ ভিতৰৰ আৰ্দ্ৰতাটো যাতে ঠিকে থাকে। কিন্তু এটা কথা লক্ষ্য কৰিব, পানীৰ পৰিমাণটো যাতে 50%তকৈ মইশ্চাৰটো নাবাঢ়ে। তলিত ফুটাৰ ব্যৱস্থা কৰিব লাগে। 40-45 দিনৰ পাছত কেঁচুৱে তাৰ ৰস নিঃসৰণ কৰে। যেতিয়া আমি ৱাটাৰিং কৰোঁ, তেতিয়া এই ফুটাবোৰেদি পানীৰ লগত যিটো আমি ভাৰ্মি ৱাছ বুলি কওঁ, কেঁচু ৰস, সেই ভাৰ্মি ৱাছটো পানীৰ লগত ওলাই আহে। কেঁচু সাৰটো প্ৰস্তুত হয়। আপুনি কেঁচু সাৰটো 2 ধৰণে কালেক্ট কৰিব পাৰে। প্ৰথম কথা হ'ল কি, যেতিয়া প্ৰথম তৰপটোত কেঁচু সাৰ উৎপাদন হ'ব, আপুনি পানী দিয়া বন্ধ কৰিলে কেঁচুবোৰ তলত গুচি যাব। তাৰ পৰা আপুনি প্ৰথম লেয়াৰ তৰপটো উঠালে, তাৰপিছত আকৌ আপুনি প্ৰথম তৰপটোত কেঁচুৰ খাদ্যদ্ৰব্য দিলে। এনেকৈ আপুনি দি ঠিক 6 মাহৰ পিছত গোটেই টেংকটো আপুনি খালী কৰি আকৌ নতুনকৈ তাৰ প্ৰস্তুতিটো আৰম্ভ কৰিব পাৰে। নাইবা আপুনি গোটেই কেঁচু সাৰটো যেতিয়া প্ৰস্তুত হ'ব, গোটেই গাঁতটো যেতিয়া কেঁচুৱে আপোনাৰ কেঁচু সাৰ প্ৰস্তুত কৰিব, তেতিয়াও আপুনি একেবাৰতে খালী কৰি নতুনকৈ আপুনি কেঁচু সাৰ গাঁতটো ভৰাব পাৰে।